করে চবে না বেশি কর্ম করে করিব না প্রভু এই সমগ্র বিশ্ব ব্রহ্মাণ্ডরে কল্যাণ আপেক্ষী পুনর্গঠিত শরণ জমাই প্রেমিকা এবে না নিজ কর্তব্য সমগ্র অনুপুর বাজিছে
কিন্তু লভির স্বর্গপুর স্বর্গপুর বিসর্জিত হয় অপূর্ব রূপ স্বর্গপুরী বিধাতার অপূর্ব সজন ইয়াতেই মহাপুকে করেছি নিবাস আমি দেবগণ হিংসাত মত্ত হই বৈমত্তির সন্তান সকলে স্বর্গপুরীর বাবে দেবতার ভোগ বেলাতে জন্মাইছে হংকার ভাবত গ্রস্ত হই নহময় পুরান্দ কারণ তান কর্তা দান কবুনারায়ণ কিবা দরে দৈত্য দান আর দেবতার করিব অনিষ্ট সাধন কৰিছে টকা মহানবী দেৱতাৰে ভাগ্য মানে নবী অধিকাৰ নিজৰ মহানবীৰে কটাইছে জীৱন কিন্তু কিন্তু সেই দৈত্যদানজনে এই কথা বুজিবলৈ অসমত আছে তথাপিও নকৰিও কাম কৰে আপোনাৰ চিন্তত বিয়পিত নহয় নাৰায়ণৰ ওপৰত সদায় ৰাজ্যত থাকিব দেৱত্ব এই ক্ষেত্ৰত দিবাকৰৰ মত জানিব কাৰণে চাৰিত্ৰিক শ্ৰেষ্ঠতাৰ বাবে আমি দেৱগণে লভিছো এনে সুখৰ জীৱন ভ্ৰমণ কৰোঁ সেয়েহে হিংসা কপট ভাৱ ভৰি ভৰি সৰ্বদা মৃত্যৱত থাকিব লাগে দৈত্য দাসৰ দিবাকৰ চিৰ সত্য দৈত্য দানৱৰ প্ৰতি তোমাৰ ইমান দৰে অপতিৰ কেনেকৈ দিবাকৰ চিৰ সত্য দৈত্য দানৱৰ লগতে মৃত্যুতা স্থাপন কৰি ভীৰতাৰ পৰিচয় অহংকাৰী পৰিণাম হয়
পাৰে জানো অহংকাৰ প্ৰদূষণ সন্তান সম্ভৱা দৈত্যৰাণী ভয়ানক হৰণ কাৰ্য কোনফালে আছিল শ্ৰেষ্ঠতাৰ কৰ্ম আমাৰ জগত হিত সাধন কেৱল সুখ ভোগত মনোমত হৈ নিজ নিজ কৰ্মৰ পৰা বিচলিত হ'লে ভগৱন্তই আমাক নকৰিব আৰু আজ্ঞা প্ৰদান দেৱৰাজ যাওঁ মই কৰ্তব্য ভগৱানী দেৱতা ইন্দ্ৰময় এনেজন দেৱতাকে সামান্য দেৱতাই কৰে অপমান এই অপমানৰ ঈশ্বৰী নামই ভুল প্ৰতিভূল নিৰন্তৰে দৃষ্টি ৰাখিবা সত্যলোকৰ ওপৰত গভীৰ সূৰ্য কোনো একে দুৰ্বলতা সম্ভেদ ফুটাৰ কাহিনী কৰিম ৰচনা চিন্তা নকৰিলে দেৱৰাজ আপোনাৰ অনুগ্ৰহ মন আপোনাৰ আদেশ পালন কৰি অপূৰ্ণ নকৰি সন্তোষিত হ'ল চান্দ হ'ল ৰাজা নিজ কৰ্তব্য